নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি হৈছে 1 নৱেম্বৰ আৰু যোৱাকালি শুভ মুক্তি পালে জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন। ৰৈ ৰৈ বিনালে চিনেমাখনৰ বক্স অফিচত কিমান টকা কালেকশ্যন হৈছে আজি এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব। পুৱাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হৈছে ৰৈ ৰৈ বিনালে। বন্ধুসকল, ৰৈ ৰৈ বিনালে বক্স অফিচ কালেকশ্যনৰ কথা যদি কওঁ, ৰৈ ৰৈ বিনালে ছবিখন শুভ মুক্তিৰ দিনাই প্ৰায় 41 লাখ টকা বক্স অফিচ কালেকশ্যন কৰিছে। প্ৰায় 13,500 টকা টিকট বিক্ৰী হৈছে প্ৰথম দিনাই। আৰু যদি ছবিখনৰ এডভান্স বুকিঙৰ কথা কওঁ, ছবিখনৰ মুক্তিৰ আগতে প্ৰায় 50 লাখ টকাৰ টিকট বিক্ৰী হৈছে। বন্ধুসকল, ভৱিষ্যতত 100 কোটি পাৰ হোৱাৰ সম্ভাৱনা আছে ৰৈ ৰৈ বিনালে ছবিখনে। এয়া কেৱল সম্ভৱ হৈ উঠিছে জুবিনদাৰ কাৰণে। বন্ধুসকল, অসমীয়া ছবি জগতত এনেকুৱা হোৱা মই কেতিয়াও দেখা নাছিলোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু আপোনালোকে ৰৈ ৰৈ বিনালে চিনেমাখন চালে নে নাই তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক।